Welcome to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো। মোৰ মনটো বহুত ভাল লাগি আছে কাৰণ কি গম পায়, বহুত দিনৰ মূৰত জিঅ'টোৰ বহাব আজি, সেইকাৰণে বহুত ভাল লাগিছে মোৰ কাৰণে আৰু সকলোৰে কাৰণে ভাল লাগিব লাগে। কাৰণ আমাৰ ইয়াত নেটৱৰ্ক নাথাকিলে বহুত প্ৰব্লেম হয়। সিদিনা যেতিয়া লকডাউন হৈ আছিলে, যেতিয়া আমাৰ অনলাইন এক্সাম আছিলে, অনলাইন ক্লাছ তেনেকৈ বহুতো হৈ আছিলে, মোৰে হওক বা বেলেগৰে, যেতিয়া মই এক্সাম বা ক্লাছৰ কাৰণে নেটৱৰ্ক বহুত প্ৰব্লেম হয়। এনেকৈ অ'ত ত'ত লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰিব লাগে, নেটৱৰ্ক বিচাৰি সেইফালে আহিবলৈ বহুত যাব পাৰে, বহুত প্ৰব্লেম হয়। নেটৱৰ্ক বিচাৰি বহুত যাব লগা হয়, সেই বহুত অসুবিধা হয়। তো অসুবিধা এতিয়াৰ পৰা নাই আৰু, তো এতিয়া ফিটিং কৰিব এণ্ড কাইলৈৰ পৰা পাই যাম আৰু। তো বহুত ভাল লাগিছে মনটো। আৰু আমাৰ এনেকৈ ওচৰত জিঅ' টাৱাৰ নাই, আৰু আছে সেইটো বহুত দূৰত আছেগৈ, বহুত দূৰত আছে, আমাৰ ইয়াত নাই। তো পূৰা ভাল লাগিছে মনটো। তো জিঅ' টাৱাৰটো কেনেকৈ ফিটিং কৰিব, তো সেইটো মই দেখাই গৈ আছোঁ আপোনালোকক। অ'কে, তো টাৱাৰৰ বস্তুসমূহ আহি পালে এইকেইটা ইমান ডাঙৰ দেখি, মই ফাৰ্ষ্ট শ্ব'কেছ বুলিহে ভাবিছিলোঁ। কিমান ডাঙৰ, যেতিয়া খোলা হ'ব তাৰ পাছতে গম পাম আৰু কি আছে। আৰু এইবোৰ চব টাৱাৰৰ বস্তু হয়। তাৰ ফিটিং কৰিবলৈ মানুহ আহি আছে, যেতিয়া ফিটিং কৰিব তেতিয়া আপোনালোকে ভালকৈ দেখিব আৰু গম পাব। টাৱাৰটো ইয়াত ফিটিং কৰিব, ইয়াত নহয় দেই, চৰি, ইয়াত ফিটিং কৰিব। আৰু সেইটো হৈছে এটা, আৰু ইফালে লাইনৰ পোষ্ট আছে, ইয়াত কিবা বেটেৰী চেটেৰী টোপ থ'ব চাগে, গম নাপাওঁ। মায়ে ইয়াত ফুলহে লগাই থৈ দিছেগৈ, লগতে ফুলো দেখাই দিছোঁ। নলগাই একো নাই।
গীতা আৰু মই চিভিললৈ গৈ আছোঁ। চিভিলত গীতাৰ কিবা কাম আছে, সেইকাৰণে চিভিললৈ গৈ আছোঁ। তো বলক আপোনালোকেও। আমি হস্পিটেল আহি পালোঁ। এতিয়া ভিতৰলৈ যাওঁচোন। আমি ইফালে নাযাওঁ, গৰমৰ হস্পিটেল হয়। এইফালে গৈ থাকিম, আপোনালোকে চাই যাব। গৰম হস্পিটেল হয় ধৰ बुटुनी नीचे कैसे स्क्री रहा गाने ये पुराना हॉस्पिटल है और पुराना मन याद जमा कर यार याद बंद हो गया ये नचलेगा कि नापाओ ये ভাল লাগে গার্ডেন যেটা চলি আছে না এই মজা লাগিছে না গৰমৰ চিভিল হয় দেই গৰমৰ চিভিল মজা লাগে না এটা স্যার গীতা আৰু মই ৰিপৰ্ট ল'ব আহিছিলোঁ। ৰিপৰ্টটো ল'লোঁ, লৈ দিয়া যাওঁগৈ আৰু ডক্টৰ দেখাব লাগিব। চৰি আকৌ ডক্টৰ দেখাব লাগিব কৈছে। অ'কে গীতাই বা কিমান দিন জীয়াই থাকে আমি গৈছোগৈ আৰু মিছ গীতাৰ দিম হ'ব তাই বহুত ধুনীয়া আছে, মুখে বেয়াকৈ উঠা দি চাই দে তেতিয়া এতিয়া ডক্টৰ দেখাবলৈ গৈ আছোঁ। এতিয়া ৰিপৰ্ট লৈ পিনে এতিয়া কমলাবাৰী গৈ আছে। এতিয়া কমলাবাৰী ডক্টৰ দেখাব লাগিব। আমি কমলাবাৰীলৈ গৈ আছোঁগৈ, কমলাবাৰী চিভিল পাই গ'লোঁ। এতিয়া আমি পিছফালে পৰা গৈ আছোঁ। গীতা এতিয়া ডক্টৰ দেখাব যাওঁ বুলি কৈছে। বহুত দিনৰ মূৰত দেখিছোঁ। আমি যোনজন ডক্টৰ লগ কৰিব আহিছিলোঁ সেই ডক্টৰজন গ'লগৈ কৈছে।
আমি পিছবেলা হ'ল ন, আমি আগবেলা আহিব লাগিছিলে, সেইকাৰণে আকৌ কাইলৈ আহিব লাগিব। আমি একোৱে দেখা নাই নামঘৰ ৰ'দ, তো আমি কাইলৈ আহিম। এতিয়া ঘৰ যাওঁগৈ আৰু ৰ'দ দিছে পূৰা, অশান্তি লাগে। ঘৰ যাওঁগৈ, কাইলৈ আকৌ আহিব লাগিব। মই চিভিলৰ পৰা এতিয়া ঘৰ আহি পালোঁগৈ, এইমাত্ৰ ঘৰ আহি পালোঁগৈ। লগতে আমাৰ মই যে কৈছোঁ জিঅ' টাৱাৰ, ফাইনেলি জিঅ' টাৱাৰটো হৈ গ'ল। তেতিয়া আমাৰ একো চিন্তা নাই আৰু। তো আমাৰ টাৱাৰটো চাই লওক আপোনালোকে, এইটো হৈছে কণ্ট্ৰলাৰ। ইয়াত গোটেই টাৱাৰ মাল বস্তুবোৰ, ইয়াত গোটেই মালকেইটা আছে। আৰু এইকেইটা চুইচ হয়। আৰু এচিলৈকে ভিতৰত আছে, আৰু এচিটো নন ষ্টপ চলাই থকা হ'ব। মই এতিয়া টাৱাৰ দেখালোঁ। একচুৱেলি টাৱাৰ আৰু বহুতো ফিটিং কৰিব লগা আছে, বাট 80% মান হৈ গ'ল। মই এতিয়া ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পিনি ভাতটো খাই লওঁ। আজি কি বনালোঁ? দাইল, আলু ভাজি, পাপৰ আৰু লাই শাক সিজোৱা, চাওক। এইটো আলু ভাজি হয়, আলু ভাজি, দাইল, ভাত, সিজোৱা লাই শাক সিজোৱা। কি মজা লাগে খাই, আপোনালোকেও সিজাই পিনি খাই চাব। তো মই ভাতটো খাই লওঁ। লাই শাক সিজোৱা। মজা। লাই শাক যদি মজা লাগে খাই, বঢ়িয়া। মই ভাত চাত খাই আজৰি হৈ গ'লোঁ। এণ্ড এতিয়া চাহ আপং কেনেকৈ বনায় সেইটো দেখাবলৈ লৈ গৈছোঁ। ব'লক এতিয়া আমি চাহ আপং বনোৱা বহুতৰ ঘৰলৈ যাওঁ।
Ano ingo mami Bandung kuna Kabduna Ridoyo ya mikin makin mapa Ay noy mik samdu like Kabduna